হেল্ল' বন্ধু বান্ধৱীসকল মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সঞ্চালকজনে নতুনকৈ অংগনবাড়ী কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ সম্পৰ্কে কি মন্তব্য দিছে আহকচোন এই ভিডিঅ'টোত আজি আমি চাওঁ যে এনেকুৱা ধৰণৰ যদি আপোনালোকে ভিডিঅ' আৰু চাব বিচাৰে মোৰ চেনেলটোত তেতিয়া হলে নিশ্চয় কমেন্ট জনাব আহক ভিডিঅ'টো চাই লওঁ শিক্ষানীতিত মানে তেনেকৈ ক'লে যে যদি 12 ষ্টেণ্ডাৰ্ড পাছ কৰা যদি ৱাৰ্কাৰ থাকে 6 মাহ তেওঁলোকক ট্ৰেইন আপ কৰালে তেওঁলোকে অংগনবাড়ী কেন্দ্ৰতে শিক্ষা ল'ব পাৰিব আৰু যিসকল মেট্ৰিক পাছ তেওঁলোকক এবছৰ ট্ৰেইনিং দিব লাগিব স্যাৰ মাননি বৃদ্ধি হ'ব নেকি তেওঁলোকক সহজে কাম না তেওঁলোকক আমি এই ট্ৰেইনিঙৰ কাৰণে যিখিনি তেওঁলোকৰ কামেই এইটো তেওঁলোকে নতুন কাম একো কৰিব নালাগে ধৰক মই গাড়ী ভালকৈ চলাব নাজানিছিলোঁ কেনেকৈ এক্সেলেৰেটৰ দবাব লাগে এতিয়া মই ড্ৰাইভিং ভালকৈ শিকিছোঁ গাড়ীখন ভালকৈ চলাম কথাটো সেই তেনেকুৱা ইয়াৰ লগত মাননিৰ যোগাযোগ নাই মানে এতিয়া ধৰক কোনোবা এজন শিক্ষক যে মই এজন বিষয়া মোক চৰকাৰে বাহিৰত প্ৰশিক্ষণৰ কাৰণে পঠায় প্ৰশিক্ষণ লৈ আহি মোৰ দৰমহা বাঢ়ে নেকি দৰমহাৰ লগত প্ৰশিক্ষণৰ যোগাযোগ নাই প্ৰশিক্ষণ এটো কাৰণে দিয়ে যাতে মোৰ ডিসিশন মেকিং পাৱাৰ বাঢ়ে মোৰ ডেলিভাৰেবলস বাঢ়ি যায় যাতে মই তৎক্ষণাৎভাৱে মই নিজে এটা চিন্তা কৰি নিজে এটা কাম কৰিব যে সঞ্চালক ডাঙৰীয়াই কি ক'লে ভিডিঅ'টোত দেখা গৈছে যে তেওঁ কোনো ধৰণৰ অংগনবাড়ী কৰ্মীসকলৰ দৰমহাৰ বৃদ্ধিৰ ক্ষেত্ৰত কোনো ধৰণৰ মন্তব্য নিদিলে